guys, welcome back to my YouTube channel. মই অৰ্চিতা আপোনালোক সকলোকে মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। কি খবৰ সকলোৰে? নিশ্চয় ভালে চাগে। মোৰো বৰ্তমান ভালেই আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' বনালো। আসলতে মোৰ গাটো বৰ এটা ভাল নাছিলে, হেতু কাৰণে মই ভিডিঅ' দিব পৰা নাছিলো আৰু আজি এফালে যাওঁ। ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। দেৰি নকৰোঁ তেন্তে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া এতিয়া আমি ঘৰৰ পৰা ওলাই আহিছোঁ। আজি সানডে বুলি অকণমান ফুৰিবলৈ ওলাই আহিছোঁ। ক'ত আহিছোঁ আপোনালোকক কোৱাই নাই, কৈ দিছোঁ। এতিয়া আমি গৈ আছোঁ নগাবাটলৈ বুলি। এতিয়া আমি তিতাবৰ পোৱাগৈ নাই, পামগৈ আৰু লগত আমি আহিছোঁ পাঁচজন নহয়, আচলতে 7জন বুলি ক'ব লাগিব। মোৰ দাদা আৰু বৌৰ ছোৱালী দুজনীও আহিছে, মানে মোৰ টিকলি দুজনী। তাহাঁতক লৈ মই এটা ভিডিঅ' বনাইছিলোঁ। মোৰ আগৰটো ব্লগ যদি আপোনালোকে চোৱা নাই চাবগৈ পাৰিব। এয়া অকণমান দেখাই দিছোঁ। এইফালে আমাৰ ডাঙৰগৰাকী এয়া শুই আহিছে পূৰা টোপনি, আৰু এইফালে এয়া আমাৰ সৰুগৰাকীও টোপনি। তাহাঁতক আচলতে আজি প্ৰথম উলিয়াই আনিছোঁ। আমি গোটেইকেইজন আহিছোঁ কাৰণে তাহাঁতক লৈ আহিছোঁ, মন নগ'লে থৈ আহিবলৈ। আৰু বিশেষকৈ তাহাঁতৰ মানে আমনি নাই, অকণমানো আমনি নকৰে, সেইটো কাৰণে লৈ আহিব পাৰিছোঁ। মজা লাগিব। এইয়া আমাৰ ডাঙৰগৰাকী সাৰ পালে, চাওক পূৰা চাই আহিছে খুৰা কাগজত উঠি। আমাৰ আকৌ এয়া সৰুকণ পূৰা টোপনি গৈ আছে। এয়া আমি এতিয়া আহি পালোহি দাদাৰ ঘৰ। আচলতে মোৰ ককাৰ বায়েকৰ ঘৰ হয়। এতিয়া ভিতৰলৈ সোমাই যাওঁ, ফ্ৰেছ হৈ লওঁগৈ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। টিকলি হাঁহোন চোৱা। এইফালে আমাৰ এইগৰাকী আমাৰ বাইদেৱে চাহ আনিছে। এতিয়া চাহ খাই লওঁ। আমাৰ ধুনু মাকন চাওঁ এইফালে ধুনু হাঁহ এটা পিঠিত উঠিবা নি? হাঁহ দেহা কণ উঠিবা নি? এই হাঁহটো আকৌ বেয়া খাদন নি? এইটো ওচৰলৈ যাবলৈ হ'লে একদম পূৰা আহিব। আহিছে চোন কটকটকে হিলি মই মোৰকেইটাহে দেখিছোঁ, গাটো দেখাই নাই, বেয়া হিলিছে। এইকেইটা ধুনীয়া হাঁহ সেইকেইটা। এতিয়া এয়া দাদাহঁতৰ ঘৰৰ পৰা আহি মোৰ হ'ব লগা বৌৰ ঘৰত সোমাইছোঁ।
চাহ খোৱাত ব্যস্ত এইফালে বাদাম মাৰি আছে এইফালে পুৰা খাইছে ওইজনীয়া ভাত খাই পেট ফুলি আছে 9টামান কল খাই দিলো ৰাইজ 9টামান কল দিছিলে সবে কল নাখাওঁ বুলি ক'লে লাষ্টত কলকেইটাও খাই দিলো কি আছে এফালৰ পৰা চব এতিয়া লৈ যাম এইটো দেখিছোঁ এটা এইটো দেখিছোঁ এয়া কলৰ বাকলি পুৰা ফিনিছ কৰি দিছে চাৰিটা আছে ভালকে খাব লাগিব আমাৰ 2 কল 3 মাহ নহওঁতে ফুৰিবলৈ আহিলে গান শুনিহে আহিছে গাড়ীত হয়নে কলৈ আহিলা ফুৰিবলৈ আহিলা প্ৰথম খুৰী ঘৰলৈকে আহিছা আৰু ফুৰিবলৈ হয়নে কোনে মন কৰা নাই কোৱাচোন কোনে কোৱা নাই মম কোৱা নাই দেখিছা ছোৱালীজনী হয় নহয় কথা পাতিছে আমাৰ ছোৱালীয়ে কথা পাতিছে পেটটো ঢাকি থোৱা দেই কোনে মইনাছা কোনটো মইনাছা কোনটো মইনাছা ক'ত যোৱানো এফালে গৈ যে আছে ক'ত যোৱানো ক'ত যাবা ক'ত যাবা নো পেটটো উলিয়ালে ক'ত যোৱা কোচাত কোনেও নলয় হয় নহয় কোনেও নলয় আমাৰ কোনেও নলয় দুষ্ট পুৰা চাইছে গুলুমন চাইছে এতিয়া এনেকুৱা হৈছে এজনী এদিন মাহঁতৰ লগত এই বোলে নহবা ইজনী মাহঁতৰ মানে নোলোৱাকে নোৱাৰে মানে সদায় মাজত মানে অভ্যাসটো হৈ গ'ল নে আৰু বেছিভাগ দেউতাহঁতৰ লগত থাকে যে এতিয়া আমি খানাটো খাই লওঁ এফালে এজন খাবলৈ বহিছে চাই দিয়া অকণমান এটা কৰি দিয়া এফালে ধেৰ উলিয়াইছে আইটেম দিছে নে দেখা দিয়া এতিয়া পূৰা খাম আৰু খোৱাতহে জোৰ লাগে কি কোৱা প্ৰাণদীপ খোৱাত জোৰ লাগে আৰু ন ভোক লাগিছে আৰু ইমান দূৰ আহিছোঁ বুলি হয় নাই ইমান দূৰ বাট খাব লাগিব এতিয়া ঠিক মোক অকণমান দিব দেই হ'ব খানা খাই আছে অকলে চব দেখিছেনে দুইজন একেলগেহে খাই দেখিছে দুইজন একদম পাভযোৰা চব একেলগে আৰু বাকী ভাত দুটা ফিনিছ কৰি দিলোঁ এই দুটা আছিলে সম্পূৰ্ণ তাতে নাই ফিনিছ সেইটোৱে খাওক
টোপোলা আমি এতিয়া যাবলৈ ওলালোঁ কিন্তু কথা শেষেই নহয় আমি যাবলৈ ওলাইছোঁ কিন্তু ৰাইজৰ কথা শেষেই নহয় এৰিবই পৰা কৈছিলোঁ যাবলৈ ওলালোঁ বুলি কিন্তু এইফালে খোৱাতহে লাগিছে আকৌ চক এয়া এইফালে এয়া যাবলৈ ওলাই এয়া আকৌ খাইছে দেখিছে এয়া এইটো পেটৰ আজৰি আজৰি এয়া এহাতে কেঁচুৱা এহাতে এয়া তথাপিও খাবলৈ এৰা নাই অঁ যাওঁকৈ এতিয়া এয়া ওলাই আহিছোঁ আমি ঘৰ পাইছোঁহি আৰু আঙুলি কথা কামুৰিব লাগে দাঁত নাইকিয়া খুলি আঙুলি কামুৰিব লাগে মুখখন মেলিছে মাৰোৱে তাক মাৰি আছেনে মা মনেহে জানিছে নপঢ়িলেকে আহি পাই গ'লোহি এতিয়া আমি ঘৰ পাই গ'লোহি আমি ঘৰ পাই গ'লোহি আজি ব্লগটো ইমানতে সামৰিছোঁ আৰু আজি যদি ব্লগটো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে অতি সহজতে পাই থাকিব তেন্তে নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ